হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ৰুমৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। ব'লকচোন আমাৰ ধুনুৱে কি কাম কৰিছে চাওঁগে। ধুনু আনো কলা কলা সি শুই উঠাৰ পৰা ধৰি অকল কামতে ব্যস্ত হৈ আছে। বৰ্তমান এতিয়া কি কাম কৰি আছে চাওঁগে ব'লক। আইতাক আমনি কৰি আছিলে অকল কণী এটা খাওঁ বুলি। সি কণীকে বইল কৰি আছে নেকি চাওঁগৈচোন। এইবোৰ সেইদিনা আপোনালোকক ভিডিঅ' কৰি দেখুওৱা নহ'ল। বৰ্তমান এইবোৰ কাম কৰা হ'ল, লিনটা কৰা হ'ল। এইয়া এইবোৰ কিমান কষ্ট আপোনালোকে নিশ্চয় গম পায়। এইবোৰ কামত সেইটো আঙুৰ বিচাৰি ফুৰিছে। আহা আঙুৰ আহা, মই দিম আহা আঙুৰ। হাই কৈ দিয়া, নমস্কাৰ কৈ দিয়া। নমস্কাৰ বাতিলৈ নমস্কাৰ কৰিছে। অ হিলো, তুমি কিমান কাম কৰিলা? তুমি কিমান কাম কৰিলা? কিমান কাম কৰিলা কৈ দিয়া। নকৰিবা আকৌ। হাতুৰি কি কৰিলা? হাতুৰি কি কৰিলা? হাতুৰি কি কৰিলা? ডাঙৰ দাই দেখিবা। এই আমাৰ দাদাই পূৰা হাতুৰ মাৰি আছে চাওক। হাতুৰি কি কৰিলা? হাতুৰি কি কৰিলা? আঙুৰ ক'ত আছে? বিচৰা আঙুৰ ক'ত আছে? আঙুৰ বিচাৰি গৈছে। ইয়া আঙুৰ দিয়া, আঙুৰ দিয়া। পলাই ফুৰিছে চাওক। পাকঘৰলৈ সোমাই আহিলোঁ। আপেল বগৰী আছে, কোনে খাব? এইটো আঙুৰ কোনে খাব? কোনে খাব? গোটেইখিনি লৈ লৈছোঁ। আহা ওলাই আহা, পাকঘৰৰ পৰা ওলাই আহা। আইতাই মাৰিব কৈ দিয়া। আইতাই মাৰিব বুলি পলাই আহি কি কাম কৰিছেগৈ চাওঁগৈ ব'লকচোন। হাই দেখি আনো আকৌ ৰছী ল'লা। আকৌ ৰছী ল'লা। ছাগলী পোৱালিটো কথানি কোনে কামুৰিব লৈছিলে? কোনে কামুৰিব লৈছিলে? মাতা। ছাগলী পোৱালিটো কি হৈছিলে অথনি? কি হৈছিলে তুমিহে জানিবা আকৌ। তোমাৰ কাম কৰি ভাগৰ নালাগে নি? ন বেটা নহয় নকৰিবা। গোটামটো খুলি আছে। এইবোৰ আজি ঢালিবনে আপোনালোকে? বতাহ নাহে নেকি? ইমান ডাঙৰ লিণ্টাৰ। তোমাৰ ইমান কাম নাই দিনটোত? নেমাতে। এনেকৈয়ে কাম কৰি উঠাৰ পিছত মই আকৌ দোকানলৈ আহিলোঁ। দোকানৰ ভাত খাই মেলি এতিয়া আমি যাম লাইব্ৰেৰীলৈ। ব'লক যাওঁ। আজি যিহেতু দেওবাৰ ইহঁতে কিতাপ লৈ পঢ়ি আছে। সেইটো আমাৰ হৰি মন্দিৰ হয়। আপোনালোকক কালি ভিডিঅ' কৰি দেখুওৱা নহ'লেই। শিৱৰাত্ৰি আছিলে, এইয়া হৰি মন্দিৰত পাতিছিলে। বৰ্তমান আপোনালোকক মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, বেয়া নাপাব। ইয়াত পাতিছিলে, ওচৰতে হ'লেও নোৱাৰিলোঁ কাৰণ দোকানত বিজি হৈ থাকিবলগীয়া হ'ল। ধুনু যিহেতু আজি দেওবাৰ বুলি সিহঁতে ভাল চিন্তাই কৰিছে। বৰ্তমান ছবি লিখিছে, কি কৰিছে চাওঁগৈ ব'লকচোন। এইয়া তই ৰখিয়া নে কিনো? এইয়া চাওক, এহেঁতি ধুনীয়াকৈ ছবি আঁকিছে। কি আঁকিছা? এইবোৰ পাঞ্চু পৰায়ণ দিহিঙীয়া। নমস্কাৰ কৈ দিয়া। নমস্কাৰ। এয়া সকলোৱে লেখাত ব্যস্ত হৈ আছে। সেইটো তাতে আকৌ আমাৰ ল'ৰাটি দা তুমি কি লিখিছা? কিবা লিখিছা? সেইটো গোল কি লিখিলা?
সেইটো কিনো হা কি লিখিলা এই আমাৰ পাহি বাইদেউহঁতে কি লিখিছা তনে কেলে বহি আছা এনেই এনেকৈ অকণমানি আমাৰ কিতাপ পুথিভঁৰাল এইবোৰ বেছি নাই আগবাঢ়িব পৰা নাই এইটো খুলি থৈ দিছা দৰাটো হেৰি নিগনি সোমাই যাব আকৌ চাবা এনেকৈ পুথিভঁৰালৰ পৰা গুচি আহিলোঁ দোকানত থকা মানুহ নাই যিহেতু বৰ্তমান এতিয়া আমাৰ এই ধুনীয়া কিতাপ পত্ৰ লৈ গুচি আহিলে দেহা এবাৰ কি কাটিবলৈ ল'লা এইফালে চাই কোৱা সেদাহে কি কাটিব লৈছা কি কাটিবলৈ লৈছা কৈ দিয়া আকৌ কি কাটিবলৈ লৈছা তুমি কেলে গুচি আহিলা সেইটো কোৱা কেলে গুচি আহিলা কি কৈছা পঢ়ি আছা হাই কৈ দিয়া আকৌ হাই কৈ দিয়া হাই বন্ধু বান্ধৱীসকল কৈ দিয়া মোবাইলটো লগাই দিম মই মনহিয়া লগাই দিম নাচিব নাচিবা নাচিব বোলে সি মনহিয়া লগাই দিবলৈ কৈছে মনহিয়া লগাই দিম বাৰু নাচিব চাব আপোনালোকে চাব কৈ দিয়া আপোনালোকে ভিডিঅ'বোৰ চাব আজিলৈ বাই বাই আজিলৈ বাই বাই কাইলৈ নেক্সট ব্লগত লগ পাম বাই বাই